সম্পর্কে একটি ঘোষণা আছে। সন্তুষ্ট হয়ে অন্ধ শর্মা এগৰাকীয়ে আমি উপহার এটা শিল্পীগৰাকীলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰি শিল্পীগৰাকীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। লগতে শিশু কৃষ্ণ আটাইকেইগৰাকীলৈ আমাৰ অতি শ্ৰদ্ধাৰ কিৰণময় শইকীয়া আইগৰাকীয়ে গোটেইকেইগৰাকী সন্মানী শিশু শিল্পী কৃষ্ণৰ নৃত্যলৈ 500 টকা উপহাৰ স্বৰূপে আগবঢ়াইছে। আমি উপহাৰ এটা আইগৰাকী আৰু ইতিমধ্যে নৃত্য প্ৰদৰ্শন কৰি থকা সৰু সৰু মইনা শিল্পীসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ।